বন্ধুসকল, আপোনালোকে এই ব্যক্তিজনক চিনি পায়। এই ব্যক্তিজন হৈছে অসমীয়া যুৱ মঞ্চৰ নেতা। এখেত সদায় মিয়াৰ পিঠি ফালি দিম, মিয়াৰ ঠেং ভাঙি দিম, মিয়াৰ চকু কণা কৰি দিম, মিয়া অসমত থাকিব নিদিওঁ, উজনি অসমত মিয়া দেখিলেই পিটিম, এইবোৰ মন্তব্য আগতে শুনিছোঁ। এতিয়া আকৌ নতুন ডাইলগ লৈ আহিছে। এখেতে এতিয়া আজমল ডাঙৰীয়াক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য আৰম্ভ কৰিছে। বন্ধুসকল, এখেত আজমলক কৈ আছে, ঘৰিয়ালৰ নিচিনা চকু পানী টুপি আপুনি বাহ বাহ লৈ উজনি অসমত মিয়াৰলেণ্ড বনাব বিচাৰিছে নেকি? সেইটো কিন্তু আমি হ'বলৈ নিদিওঁ, আমি সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। আজমল ডাঙৰীয়াক কৈছে এখেতে, আপুনি 2 কোটি টকা সাহায্য প্ৰদান কৰিছে, ক'ত খৰচ কৰিলে? আমি দেখাই নাপালোঁ, মানুহে পোৱাই নাই। এইবোৰ মন্তব্য কৰি আছে। বন্ধুসকল, আৰু কেইটামান ভিডিঅ'ত কৈছোঁ যে এই যে ষ্টাৰ্ট হ'ল, যিটো থালিত ভাত খায় সেইটো থালিতে থু দিয়ে। এইবোৰ ব্যক্তি লাহে লাহে আৰু ওলাব। এইবোৰ ব্যক্তি লাহে লাহে আৰু আপোনালোকে প্ৰমাণ পাব। চাব, এনেকুৱা ভয়ংকৰ পৰিস্থিতি কৰিব যে মানুহে হেল্পে কৰা নাই তাতে। বন্ধুসকল, যিটো সময়ত চৰকাৰক কুৱেশ্যন কৰিব লাগে, যিটো সময়ত চৰকাৰৰ পৰা বস্তু আদায় কৰি ল'ব লাগে, সেইটো সময়ত আজমলক টাৰ্গেট কৰে, মিয়াক টাৰ্গেট কৰে এইবোৰ নেতাই। ভাবি চাওক কিমান ধুৰন্ধৰ এইবোৰ মানুহ। কাৰণ উজনি অসমত যেনেকুৱা পৰিস্থিতি হৈছে, এই পৰিস্থিতিত এইবোৰ মানুহে তেনেকুৱা মন্তব্য আগবঢ়াই আছে। মই এই আকাশ শইকীয়া নামৰ এই ব্যক্তিজনক ক'ব বিচাৰিছোঁ, আপোনালোকৰ উজনি অসমত নামনি অসমৰ পৰা বা ক'ৰবাৰ পৰা যাই কোনেও মিয়াৰলেণ্ড নবনায়, বা আপোনালোকৰ তাতে কোনেও যায় বাহৰ নাপাতে। ভয় খোৱাৰ দৰকাৰ নাই। আপোনালোকক লৈ কোনো ৰাজনীতি নকৰে। আপোনালোকে এনেই ভুক ভুক কৰাৰ দৰকাৰ নাই। বন্ধুসকল, আপোনালোকে কি ভাবে মতামত জনাব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। জয় অসম।